দক্ষিণ হালমাৰা মানকাছাৰ জিলাৰ দক্ষিণ হালমাৰা থানাৰ আৰক্ষীয়ে যোৱাকালি মইনুল হক নামৰ এজন গৃহৰক্ষী জোৱানক বাংলাদেশলৈ চোৰাং গৰু সৰবৰাহৰ লগত জড়িত থকাৰ অভিযোগত আটক কৰে। আটকাধীন গৃহৰক্ষী জোৱানজনক আৰক্ষীয়ে যোৱাকালিৰ পৰা সোধপোছৰ অন্তত আজি গ্ৰেপ্তাৰ কৰে। এই মইনুল হক চৌধুৰী দেউতা হজরত আলী ভিলেজ সাউথ চালমাৰা ডিষ্ট্ৰিক্ট সাউথ চালমাৰা মানকাছাৰ। তেওঁ বহুদিনৰ পৰা গৰু ব্যৱসায়ৰ লগত জড়িত হৈ আছিলে আৰু এই বিষয়ে আমি সংবাদ পাই তাক এৰেষ্ট কৰিছোঁ আৰু গৰু ব্যৱসায়ী অবৈধ ব্যৱসায়ৰ লগত জড়িত থকা বুলি তাক আমি আজি ফলো কৰি আছোঁ। কেনেকৈ জড়িত? নিজে গৰু লৈ যায় নেকি? নহয়, সি নিজে গৰু লৈ যোৱা বা সি বেলেগৰ লগত যোগাযোগ কৰি এই গৰুবিলাক পাৰ কৰে বা এই ভাৰতৰ পৰা বাংলাদেশলৈ পাৰ কৰে। যাৰ কাৰণে তাৰ বিষয়ে আমি সংবাদ পাই তাক আমি এই গৰুৰ ব্যৱসায়ৰ লগত জড়িত থকা বুলি আমি তাক আজি না বৰ্তমান সি হোমগাৰ্ড নহয়, বৰ্তমান সি তাৰ চাকৰি নাই, বৰ্তমান সি ঘৰতে আছে আৰু সি এই ব্যৱসায়ৰ লগতে জড়িত থকা বুলি আমি বহুতো পাইছোঁ, আমি প্ৰমাণ পাইছোঁ। এইটো গৰু অবৈধ ব্যৱসায়, গৰু ড্ৰাগছৰ লগত থকা বুলি সংবাদ পোৱা নাই, গৰু ব্যৱসায়ৰ লগত জড়িত থকা বুলি গৰু ব্যৱসায়টো আৰু চোৰাং ব্যৱসায় না, চোৰাং ব্যৱসায় কৰে সি, ইয়াৰ জৰিয়তে গৰুবিলাক পাৰ হয় আৰু আমি সোধপোছ কৰিবলৈ আৰু বাকী আছে। ইয়াক বৰ্তমান লৈ আহিছোঁ, তাৰ সোধপোছ বা কৰাটো তাক সোধপোছ কৰিবলৈ আৰু বাকী আছে। সোধপোছ কৰাৰ পিছত বিতংভাৱে জানিব পাৰিম। আমি পাইছোঁ, সাক্ষী প্ৰমাণ পাইছোঁ তাৰ বিষয়ে। নাই কল ৰেকৰ্ডিংটো পোৱা নাই, তাক লৈ আহিছোঁ। এতিয়া আমাৰ ইনভেষ্টিগেশ্যন আৰু বাকী আছে, আমাৰ বাকী আছে। আমি খবৰ পাইছোঁ যে আৰক্ষী অভিযান চলাবলৈ গ'লে আগতীয়াকৈ গৰু চোৰাং ব্যৱসায়িক এইটো কি সত্য নেকি? এইবিলাক নহয়, এইটো মই নাজানো, কাৰণ মই ইয়াত অহা নতুনতো, মই অহা বেছি দিন হোৱা নাই, মই ৰিচেণ্টলি আহিছোঁ। তাৰ কাৰণে মই ইমান এটা নাজানো, কিন্তু তাৰ বিষয়ে আমাৰ অসীম মহোদয়ৰ নিৰ্দেশত গৈ তাক লৈ অহা হৈছে। এতিয়া তাক মুঠতে বাংলাদেশলৈ যিবিলাক চোৰাং গৰু সৰবৰাহ হয় তাৰ লগত এই জড়িত আছে। জড়িত আছে, কৈ দিয়ক ছাৰ। তাৰ লগতে সি জড়িত থকা বুলি আমি বাংলাদেশলৈ লৈ যোৱাটো যিবিলাক গৰু বাংলাদেশলৈ পাৰ কৰে চোৰাং ব্যৱসায়ী, তাৰ লগত সি জড়িত আছে। নাই মই গম পোৱা নাই, মই নতুনকৈ আহিছোঁ কৈছোঁ।